নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল বিতুপন্য গীতিলৈ। বন্ধুসকল, আমি আজি জানিম যে যিকোনো এজন গায়কে বা যেতিয়া আমি গান এটা গাওঁ, সেই গানটো কোনটো স্কেলত গাইছে হঠাতে আমি কেনেকৈ গম পাম। বাঁহী এটা লৈ আমি হঠাতে সেই স্কেলটো কেনেকৈ নিৰ্ণয় কৰিম কোনটো স্কেলত গীতটো গোৱা হৈছে। সেই কথাটো জানিবলৈ হ'লে গীতটো আমি খুব সুন্দৰভাৱে গীতটো শুনিব লাগিব। গীতটো কোন ভাজত গৈছে, কেনেদৰে গাইছে, সেইটো আমি তাৰ সুৰটো খুব সুন্দৰভাৱে শ্ৰৱণ কৰিব লাগিব। বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে কথাকেইটা কোৱাৰ আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলটো প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। এতিয়া বন্ধুসকল, তাৰ বিষয়ে আমি অলপ ভালকৈ জানিম। যিকোনো এটা গীত ধৰি লওক, কতনাহাৰ গঢ়িছি মানুহ বিচাৰিছিলো, এই গীতটো আপুনি কেনেদৰে বিচাৰি যাব। কিমান ওপৰত গৈ আছে, কিমান মিহিৰে, সেই সুৰটো কিমান মিহিকৈ কিমান ওপৰত গৈ আছে, সেইটো খুব ভালকৈ আমি শুনিব লাগিব। শুনাৰ লগে লগে আমি যিটো বাঁহী লৈ থাকিম, সেই বাঁহীটোৰ মই দেখুৱাই দিছোঁ অকণমান, সেই বাঁহীটোৰ আটাইকেইটা ফুটাতে আমি বোলাই চাব লাগিব। আঙুলিকেইটা বোলাই চালে যিটোতে তাৰ স্বৰটো মিলা যেন শুনি, সেই স্বৰটোৰ এই ধৰি লওক এইটো বাঁহীত আমি প্ৰতিটো স্বৰ এটা এটাকৈ বজাই চাম। যি ফুটাটোতে তাৰ মাতটো সুৰটো, সেই সুৰটো যিটো সেই সুৰটো কোনটো ফুটাত ইয়াৰ মিল আছে, এই মিলটো আমি চাই ইয়াৰ স্কেলটো নিৰ্ণয় কৰিব লাগিব। কতনাহাৰ গঢ়িছি এইটো কৈছিলে হয়নে? নামিলা এই পাহটো মিলিছে। পাহটোৰ পৰাতো আমি যেনেকৈ গীতটো গাব নোৱাৰিম, ঠিকে পাহটোৰ পৰা আনিবলৈ হ'লে আৰু কোনটো স্বৰ আমি ব্যৱহাৰ কৰি গীতটো বজাব লাগিব। এইটো গা আৰু পাটো অকণমান সেই সুৰটোলৈ গৈছে। মিলিছে হয়নে? গতিকে গাৰ পৰা এই গীতটো বাজিব। ইয়াৰ স্কেলটো কি হ'ব তেতিয়াহ'লে? বজাই চাই এই বাঁহীটো মই লৈছিলোঁ চি স্কেলৰ বাঁহী, এইটো চি স্কেলতে আছে। গীতটি চি স্কেলৰ গাৰ পৰা গীতটি বাজিছে, চি স্কেলৰ গাৰ পৰা গীতটি বাজিছে। গা পাপা ইয়াৰ বাজিছে। কিছুমান গীতটো এই চি স্কেলৰ মুখ্য যিটো স্বৰ, চি স্কেল আমি এই ফুটা তিনিটাতে গম পাওঁ, এই মুখ্য স্বৰটো পাই গীত বাজে। আমি যেতিয়াই যি গীতকেই হওক, যিটো বাঁহী হাতত লৈ থাকোঁ নালাগে, এই বাঁহীটোৰ পৰাই আমি গায়কজনে গোৱা স্কেলটো বাছি উলিয়াব লাগিব। এইটো মোৰ বোধেৰে মই যিখিনি নিজে ধৰক অনুমান কৰি পাইছোঁ, সেই কথাকেইটাহে মই আপোনালোকক জানিব দিছোঁ। মই কিন্তু সেইভাৱে ভাবোঁ যে গীতটো যি গীতেই হওক, তেওঁ কোনটো সুৰত গাইছে মই খুব সুন্দৰভাৱে শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ কৰি
যিকোনো এটা বাঁহী মানে যিটো বাঁহী লৈ থাকি সেই বাঁহীটো মই মোৰ নিজৰ সেই সুৰটো শুনি ইয়াত প্ৰয়োগ কৰি দিয়া চাওঁ। তাৰপিছতে বোলে ফুটাটোত এইটো ফুটা নিদিছে, কিন্তু মই গীতটোতো এইটো ফুটা বজালে এইটো বাঁহীত মই নোৱাৰিম, গতিকে এই ফুটাটো কি স্কেল কৰিব, ধৰক সেইটো চিটো বন্ধ কৰি দিলে বি কৰিব, গতিকে বি বাঁহীটো আমি লৈ চাব লাগিব। যদি বিট নকৰে তেনেহ'লে বিট ফ্লেট বাঁহীটো ল'ব ল'ব লাগিব, কিন্তু বি ফ্লেটত যদি নচুৱে বিট ফ্লেট মানে হ'ল এ চাৰ্পৰ বাঁহী আমি লৈ চাব লাগিব। গতিকে সেইটো কথাটো আপোনালোকে তেনেদৰেই সুৰটো বিচাৰিবলৈ চেষ্টা কৰিব।